নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজসকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু মই ৱাহিদ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য ৱাহিদ ব্লগ। তো এই ভিডিঅ'টো বিশেষ একো নহয়, এখন সাধাৰণ ভিডিঅ', তো শেষলৈকে চাই থাকিব। তো যিহেতু আমি গাঁৱলীয়া খেতি কৰা মানুহ, তো তাকে আজি পথাৰলৈ আহিছোঁ। তো ধান গছবোৰ কেনেকুৱা হৈছে তাকে চাবলৈ কাৰণে। তো আৰু অলপ পথাৰত কামো আছে, কাম বিশেষ একো নহয়, মানে কিছুমান ধান গছবোৰ বেয়া হৈ গৈছে বুলি। তো তাকে কৈছে অলপমান দৰৱ ছটিয়াই দিবৰ কাৰণে। তো এই যে বেগত মই অলপ দৰৱ লৈ আহিছোঁ, তো এইখিনি ছটিয়াই লওঁ। আৰু তো গাইছ আহি পালোঁ পথাৰৰ মাজলৈ। তো মই মোৰ কামখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। A few moments later. তো গাইছ মোৰ কামটো হৈ গ'ল। তো আপোনালোকক বস্তু এটা দেখাই দিছোঁ, চাওকচোন। তো গাইছ হয়তো দেখা পাইছেনে? তো সেই ৰ'ব মই জুম কৰিকৈ দেখাই দিওঁ। তো মানে হয়তো হৈছে ধনেশ চৰাই, যাক ইংলিছত হৰ্ণবিল বুলি কয়। তো গাইছ এতিয়া দেখালোঁ যে চৰাইটো এইটো হৈছে ধনেশ চৰাই, যাক ইংলিছত হৰ্ণবিল বুলি কয়। তো এইটো হৈছে নাগালেণ্ডৰ ৰাষ্ট্ৰীয় পক্ষী। তো এইটো চৰাইৰ বাবে নাগালেণ্ডত প্ৰত্যেক বছৰে এটা ফেষ্টিভেল পালন কৰা হয়, যাক এটা হৰ্ণবিল ফেষ্টিভেল বুলি কয়। চালে নাগালেণ্ডত কি ধৰণে হৰ্ণবিল ফেষ্টিভেল পালন কৰে। এতিয়া মোৰো কাম হৈ গ'ল, তো ময়ো এতিয়া ঘৰলৈ গৈছোঁ। তো এই ভিডিঅ'টো বেছি দীঘল নহ'লে, তো মানে আজি ক'তো যোৱাও নাই, বিশেষ এনেকুৱা ভিডিঅ' নহয়, এইটো এনেই সৰু সুৰাকৈ বনাই দিলোঁ। তো এই ভিডিঅ'টো ইমান শেষ কৰিছোঁ। ভিডিঅ' চাই কেনে লাগিলে কমেণ্ট কৰিব, যদি ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে বাই বাই।